Hello, namaskar and welcome back to my YouTube channel Rajbhai Vlogs. আজি মই দেখুৱাব বিচাৰিছো ৰাজবাৰ ঘৰ আৰু ৰাজবাৰ এজনী সৰু মাইনা আছে আৰু এখন দোকান আছে। ফাৰ্ষ্ট ঘৰটো দেখাই লওঁ, তাৰ পাছত তাৰ পৰা দোকানখন দেখাম। এখন হ'ল ৰাজবাৰ বাইক, এখন বাইক আৰু এইটো ঘৰ। এইবোৰ টাপত ফুলৰ পুলি আছে এইবোৰ বাচন থোৱা আছে। খুলি লওঁ, তাৰপিছত এইটো হ'ল ঘৰ, এইটো ফ্ৰিজ, চেয়াৰ, এইখন বিছনা, এইটো হ'ল এইখন হ'ল মাইনাজনী চেয়াৰ আৰু এইটো মাইনাজনী আঁকিছে এটা দাদাই, ধ্ৰুৱ দাস দাদাটোৰ নাম আঁকিছে। তলা এইখন দোকান, তোমারে ছবিতে আবির খানো প্রাণতে তুমি অঙ্কিতা। ৰাজবাৰ ঘৰৰ পিছফালে এখন হাজো কোলাতী ধনেশ্বৰী পাহাৰ আছে। পাহাৰখন দেখাবলৈ মই ট্ৰাই কৰিম। প্রাণতে তুমি অঙ্কিতা দুচকু